থাৰ্ড ক্লাছ ফ'ৰ্থ ক্লাছ মানে এনেকুৱা নিৰ্লজ্জ মানুহ মই জীৱনত দেখা নাই। বন্ধুসকল, ভিডিঅ'ৰ মাজলৈ যাম তাৰ আগতে আপোনালোকৰ ৰঙালী বিহুৰ বহুত আন্তৰিক শুভেচ্ছা থাকিলে। বন্ধুসকল, আপোনালোক যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, আজি মই ক'বলৈ ওলাইছোঁ আমাৰ বৰ্ষানী বিষয়ে। বন্ধুসকল, দুদিনমানৰ আগতে আমাৰ ভাস্কৰ আৰু বৰ্ষানীয়ে তেওঁলোকৰ 2 বছৰীয়া এনিভাৰ্চাৰী পালন কৰি গৈছেহে। সকলোৱে তেওঁলোকৰ শুভকামনা যাচিছে, সকলোৱে মৰম যাচিছে। কিন্তু এনেকুৱা পেটকুলি এনেকুৱা পেটগেলা মানুহ কিছুমান আছে নহয়, ইমান বেয়া কমেণ্ট কৰিছে নহয়। চাওক আপোনালোকে দেখিলে বন্ধুসকল, এই থাৰ্ড ক্লাছ মানুহবিলাকৰ উৎপাত বাঢ়ি গৈছে কমেণ্টৰ ওপৰত। বন্ধুসকল, মই আগতেও ভিডিঅ' বনাইছোঁ। বৰ্ষানী বিষয়াক মই অভিনেত্ৰী হিচাপেই নহয়, মানুহ হিচাপেও ভাল পাওঁ। বন্ধুসকল, ইমান ফটুৱা ইমান নিৰ্লজ্জ মানুহ থাকিব পাৰে নেকি বাৰু? যিকেইটা বেয়া কমেণ্ট কৰি আছে সেইকেইটাক কৈছোঁ, তেওঁলোক সুখত আছে, সুখত থাকিবলৈ দে। আৰু বেছি যদি বেয়া কথা ক'বলৈ হয় নহয়, তহঁতক ধুবলৈ মই আছোঁ। বন্ধুসকল, ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি জনাবলৈ নাপাহৰিব। বন্ধুসকল, লগ পাম মই অন্য এটা ভিডিঅ' সৈতে। তো আজিলৈ বাই।